अगर तेरा मन साफ है तो चिंता मत कर, तेरा मार्ग कोई इंसान तय नहीं करता, महादेव करते हैं। लाख अंधेरे हों रास्तों में, लाख लोग रोकने की कोशिश करें, लेकिन अगर तेरे इरादे सच्चे हैं और नियत उज्जवल है। শিৱৰ পুণ্য তিথি কান্ধতে জলভাৰ ললে বাবাৰ ভক্তগণে। নমস্কাৰ, মই ৰবুল নাথ। শাওণ মাহৰ লাষ্টটো দেওবাৰ আহিছিলোঁ বিশেষ কামত তেজপুৰৰ পৰা উভতি যায় হাতীমূৰা পুৰাতান্ত্ৰিক স্থান। এই মন্দিৰ ভাগত আহিলোঁ, মন্দিৰৰ যি দৰ্শন কৰিলোঁ। বলবম ছিজন, বলবম মাহ, ভক্ত কিমান ভক্ত আপোনালোকে চাওক। ইয়াৰ ভিতৰৰ পৰিৱেশটো, হাতীমূৰা যি পুৰাতান্ত্ৰিক স্থান, ইয়াৰ ভিতৰৰ চহৰটো চাওক। যিসকলে আহিম বুলি ভাবিছে আহিছে, যিসকলে অহা নাই এই স্থানত এবাৰ আহিব পাৰে। জখলাবন্ধা, কলিয়াবৰ জখলাবন্ধা হাতীমূৰা পুৰাতান্ত্ৰিক স্থান, ইয়াত আহিলোঁ। এয়া হ'ল সন্ধিয়া, আগষ্ট মাহৰ 10 তাৰিখৰ সন্ধিয়া। ইয়াৰ চৌহদৰ পৰিৱেশটো চাওক, 7 বজা। मेरे प्यारे बाबा बाबा ओ बाबा, ओ बाबा ओ बाबा मेरे, ओ बाबा ओ बाबा मेरे। তলৰ পৰা ডাউনৰ পৰা আপুনি এনেকৈ উঠি আছে। এয়া হাতীমূৰা পুৰাতান্ত্ৰিক স্থান, কলিয়াবৰ হাতীপুৱাৰ যি পাহাৰৰ ওপৰত মন্দিৰ আছে ব্ৰহ্মপুত্ৰ কাষত। মন্দিৰৰ পৰা তললৈ নামি যোৱা মুহূৰ্ত, ওপৰৰ পৰা তললৈ চাওক, এইটো ডাউন খণ্ড।
কৰিলোঁ তেখেতক। এতিয়া বৰষুণ পৰি আছে, লাহে লাহে ওলাইছোঁ তেখেতৰ চৰণৰ পৰা। আহক। आइन देबे हो मोटरसाइकिल लगा दी। বজাৰত যিমান দোকানী দিয়ক, এনেকুৱা স্থানত দোকান দিয়া আৰু বজাৰত দোকান দিয়া হয়নে নহয়? সমজুৱাকৈ আপুনি লগ হোৱা আৰু ক'ৰবাত বেপাৰ সকলোৱে মানে সুখে থকাটোকে কামনা কৰোঁ। হ'ব অনলাইন হ'বনে? হৈয়ে যাব। তোমাৰ কেছ আছেনে? বাইদেউসকলে হাতীমূৰা আজি পুৰাতত্ব দুৰ্গা দেৱালয় আছে। ব'লবম মাহ শাওণ মাহ চলি আছে বৰ্তমান। আজি লাষ্ট মাহটো আজি হ'ল শেষ দেওবাৰ আৰু ইয়াত যিমান আছে দেখিছে পেণ্ডেল যিমান আছে এই পেণ্ডেলত ইয়াৰ আগৰ সপ্তাহত মানে যি 3টা সপ্তাহ পাৰ হ'ল ভক্ত কিমান ভক্ত মানে হিচাপ নাই। আজি লাষ্ট সপ্তাহৰ দেওবাৰ, আজি ভকত কম বাৰু, কিন্তু ভকত কম যদি আমাৰ বাইদেউসকল মানে ৰাইজৰ কাৰণে পূৰা মানে প্ৰস্তুত হৈ আছে। যাওক তেওঁলোকৰ যেনেকৈ বনাইছে ৰাইজক পূৰা আঁতৰাই অলপ চাওঁ বাইদেউ কি বনাইছে। বাহিৰত দেখিছে চিলচিলীয়া, কিন্তু ভিতৰত দেখিছে আচল মালটো সোমাই আছে যে। কয় বোলে মানুহ বাহিৰত বোলে দুখীয়া, ভিতৰত দেখিছে কিমান ধনী, ধুনীয়া কৃত্ৰিমত বনাইছে কিন্তু। ভাল হৈছে ভাল হৈছে। বিভিন্ন ৰাইজক পাইছে ভকতক, বিভিন্ন দূৰৰ পৰা আহিছে। কোৱা নাই পাইছোঁ তাৰ লগত বাইদেউসকলে আপোনালোকে এয়াই মানুহ হয় নহয়? আমি ইয়াত দূৰৰ পৰা আহিছোঁ, আপোনালোকক পাইছোঁ। প্ৰতি বছৰতে ভাল নহয় যে বদলি কিমান দূৰৰ পৰা আহে। আপোনালোকে তাৰ কাৰণে কষ্ট হৈ থাকে। স্থায়ী বাসিন্দা হিচাপত কেনেধৰণৰ আপোনালোকৰ অনুভৱ, ৰাইজৰ কাৰণে কি বাৰ্তা প্ৰেৰণ কৰিব সেইটোকে ক'ব। ভিডিঅ' হৈ আছে।
চাহ অকণমান কমাই দিয়কচোন, অকণমান কমাই দিয়ক, ল'ব নোৱাৰোঁ। বহুত ধুনীয়া চাহ বনাইছে, জুতি লগা চাহ। কি দি দিবা চাহ? চেনি চাহ, চেনি আৰু চাহপাত চাহ নহয়, চেনি আৰু চাহপাত চাহ নহয়, চাহৰ সোৱাদত তৃপ্তি আছে। কি দাম? আদা জালুক দিছে আৰু তেজপাত। বহুত বহুত লেটেষ্ট মানে সোৱাদ চাহ হৈছে, ভাল হৈছে। বাইদেউ কিবা ক'ব নেকি? কওক। এই শাওণ মাহৰ গোটেই মাহটো আজি লাষ্ট দেওবাৰ, বহুত কষ্ট কৰি ৰাইজৰ সেৱা আগবঢ়াইছে। ওচৰত আহক, কিবা কৈ দিয়ক। লগত আমি অহা 4 সপ্তাহ হ'ল হয়, যা যোগাৰ কৰি মানে আহিছোঁ আৰু দুৰ্গা দেৱালয়ত আহি ভাল লাগিছে আমাৰ। ভাল লাগিছে। ইয়াৰ আগতো আহিছেনে? আহিছোঁ। কেনেধৰণৰ এই বছৰটো কেনেধৰণৰ আপোনালোকৰ অনুভৱ? ৰাইজৰ কেনেধৰণৰ সমাগম? কিবা হাই কাজিয়া হুলস্থুল হৈছে নেকি? নাই। আৰু আপোনালোকৰ যা হওক, ঘৰত গোটেই ঘৰখন এৰিয়ে আহিছে পৰিয়াল। কিবা এটা আপোনালোকে অৰ্থাৎ বহি থকাতকৈ কিবা এটা হাতৰ কাম কৰিছে বা দুপইচা নিজেও ওলাওক বা ৰাইজৰ মানে ভাল খাদ্য যাতে পায়। মানুহ আজিকালি মানে কি হয়, সুষম খাদ্যটো বিচাৰে। আপোনালোকে এতিয়া ডাইৰেক্ট বনাইছে, খুৱাইছে, কোনো মানে অৰ্থাৎ মেচিনত দি নোহোৱা ভাল। অঁ বাইদেউ বাকী কি নাম? কওক কওক। নিজৰা বড়ো। আমাৰ আৰু এইগৰাকীয়ে ললিতা বড়ো। নিজৰা বড়ো আৰু ললিতা বড়ো। চম্পা খাটলাৰী। এই খাটলাৰী বুলি কওঁতে মানে হেৰি আৰু বড়োৱা খাটলাৰী। মোৰ মানে আগিন ছোৱালী লেটেষ্ট চাহ, লেটেষ্ট চাহ।